নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ সাধাৰণ জ্ঞান সিৰিজৰ পাৰ্ট 9। আপোনালোকে এই ভিডিঅ' সিৰিজৰ PDF টেলিগ্ৰামত পাই যাব। টেলিগ্ৰামৰ ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, তাতে গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আজি প্ৰথম প্ৰশ্নটো হৈছে হু চেলিব্ৰেটেড টুচু পূজা, অৰ্থাৎ টুচু পূজা কোনে পালন কৰে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ট্ৰি টাইপ, অৰ্থাৎ চাহ জনগোষ্ঠীয় লোকসকলে টুচু পূজা পালন কৰে। মনত ৰাখিব, এই টুচু পূজা পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়। নেক্সট কুৱেশ্যন, হুজ অট'বায়োগ্ৰাফি ইজ জীৱন জীৱন বৰ অনুপম, অৰ্থাৎ জীৱন জীৱন বৰ অনুপম নামৰ আত্মজীৱনীখন কাৰ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, নিৰ্মলপ্ৰভা বৰদলৈ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য আনাডাৰ নেম অফ মল্লদেৱ, অৰ্থাৎ মল্লদেৱৰ অন্য এটাৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, নৰনাৰায়ণ। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু ৰিচিভ অসম ৰত্ন এৱাৰ্ড, অৰ্থাৎ অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মামণি ৰয়ছম গোস্বামী। নেক্সট কুৱেশ্যন, ৱেন ডিড কাজিৰঙা নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক, অৰ্থাৎ কোন চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1974ত। মনত ৰাখিব, কেতিয়া পৰীক্ষাত সুধিব পাৰে। 1950ত ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে স্বীকৃতি লাভ কৰিছিলে কাজিৰঙাই, আৰু 1985ত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে, আৰু 2007 চনত টাইগাৰ ৰিজাৰ্ভ হিচাপে স্বীকৃতিপ্ৰাপ্ত পাইছিলে। নেক্সট কুৱেশ্যন, হু ৱাজ ন'ন এজ আইৰণ মেন অফ ইণ্ডিয়া, অৰ্থাৎ কাক ভাৰতবৰ্ষৰ লৌহ মানৱ বুলি আখ্যা দিয়া হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, চৰ্দাৰ বল্লভভাই পেটেল। নেক্সট কুৱেশ্যন, ইণ্ডিয়া হেজ এ কোষ্টলাইন অফ, অৰ্থাৎ ভাৰতৰ সাগৰীয় উপকূলৰ সীমা হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 7,500 কিলোমিটাৰ সাগৰীয় উপকূলৰ সীমা। নেক্সট কুৱেশ্যন, ইন উইচ ইয়েৰ GST ইণ্ট্ৰডিউচ ইন ইণ্ডিয়া, অৰ্থাৎ ভাৰতবৰ্ষত কোন চনত প্ৰথমে GST প্ৰৱৰ্তন কৰা হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 1 জুলাই 2017 চনত। নেক্সট কুৱেশ্যন, উইচ ইজ দ্য ইণ্ডিয়াছ ফাৰ্ষ্ট প্ৰাইভেটলি অ'ন ৱাইল্ড লাইফ চেঞ্চুৰী, অৰ্থাৎ কোনখন ভাৰতৰ প্ৰথম ব্যক্তিগত বন্যপ্ৰাণী অভয়াৰণ্য? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, চাই চেঞ্চুৰী, আৰু এই চাইৰ ফুল ফৰ্ম হৈছে ছেফ এনিমেল ইনিচিয়েটিভ হয়। মনত ৰাখিব, এই ৱাইল্ড লাইফ চেঞ্চুৰীখন কডাগু ডিষ্ট্ৰিক্ট কৰ্ণাটকত অৱস্থিত। ইয়াক ডেভেলপ কৰিছে দুগৰাকী দম্পতীয়ে, অনিল মালহোত্ৰা আৰু প্ৰমীলা মালহোত্ৰা। নেক্সট কুৱেশ্যন, দ্য ফেমাছ ভাৰত মাতা পেইণ্টিং ৱাজ ডান বাই, অৰ্থাৎ জনপ্ৰিয় ভাৰত মাতা ছবিখন কাৰ দ্বাৰা অঁকা হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চিটো হ'ব অৱনীন্দ্ৰনাথ টেগোৰ। ইয়াত পিকচাৰ দেখা গৈছে, এইখনে হৈছে ভাৰত মাতাৰ ছবি হয়। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য ইণ্ডিয়াছ লাৰ্জেষ্ট চেলাইন ৱাটাৰ লেক হয়, অৰ্থাৎ ভাৰতৰ সৰ্ববৃহৎ লুণীয়া প্ৰাণীৰ হ্ৰদ কোনটো হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, চিল্কা লেক, আৰু এই চিল্কা লেক উৰিষ্যাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে যে হুইচ ইজ দ্য ইণ্ডিয়াছ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক, অৰ্থাৎ ভাৰতবৰ্ষৰ সৰ্ববৃহৎ নিৰ্মল পানীৰ হ্ৰদ কোনটো হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৱোলাৰ লেক, আৰু এই ৱোলাৰ লেকটো অৱস্থিত জম্মু কাশ্মীৰত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য লংগেষ্ট ডেম ইন ইণ্ডিয়া, অৰ্থাৎ ভাৰতবৰ্ষৰ দীৰ্ঘতম বান্ধ কোনটো হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, হীৰাকুদ ডেম। মনত ৰাখিব, এই হীৰাকুদ ডেমটো মহানদীৰ ওপৰত আছে, আৰু ই উৰিষ্যাত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে ৱেন ডিড কনষ্টিটিউৱেণ্ট এছেম্বলি ৱাজ ফৰ্ম, অৰ্থাৎ সংবিধান সভা কেতিয়া গঠন কৰা হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1946। মনত ৰাখিব, কেতিয়াবা পৰীক্ষাত সুধিব পাৰে আৰু কোনখন প্লেনৰ জৰিয়তে ইয়াক গঠন কৰা হৈছিলে, তেতিয়াহ'লে হ'ব কেবিনেট মিছন প্লেন 1946। নেক্সট কুৱেশ্যন, ৱেন ডিড দ্য ফাৰ্ষ্ট মিটিং অফ কনষ্টিটিউৱেণ্ট এছেম্বলি হেল্ড, অৰ্থাৎ সংবিধান সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 9 ডিচেম্বৰ 1946। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট, অৰ্থাৎ টেম্পৰেৰী প্ৰেচিডেণ্ট অফ কনষ্টিটিউৱেণ্ট এছেম্বলি, অৰ্থাৎ সংবিধান সভাৰ প্ৰথম সভাপতি যোনজন অস্থায়ী আছিলে, তেওঁ কোন আছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ডক্টৰ শচীদানন্দ সিনহা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য পাৰ্মানেণ্ট প্ৰেচিডেণ্ট অফ কনষ্টিটিউৱেণ্ট এছেম্বলি, অৰ্থাৎ ভাৰতীয় সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য চেয়াৰমেন অফ ড্ৰাফটিং কমিটি, অৰ্থাৎ সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ কোন আছিলে?
ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি B.R. আম্বেদকাৰ নেক্সট কুৱেশ্যন ফাণ্ডামেণ্টেল ডিউটিজ মেনশ্যন ইন উইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন অৰ্থাৎ মৌলিক কৰ্তব্যৰ বিষয়ে সংবিধানৰ কোনটো অধ্যায়ত উল্লেখ আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পাৰ্ট 4A আৰু কেতিয়াবা সুধি দিব পাৰে কোনটো আৰ্টিকল তেতিয়াহ'লে হ'ব আৰ্টিকল 51A নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য এলিজিবল এজ অফ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ যোগ্যতা কিমান হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 35 years অৰ্থাৎ ৰাষ্ট্ৰপতি হ'বৰ বাবে 35 বছৰ হ'ব লাগিব নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ইণ্ডিয়াছ ৰেংক ইন ফিছ প্ৰডাকশ্যন অৰ্থাৎ মাছ উৎপাদনত ভাৰতৰ স্থান কিমান হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ছেকেণ্ড চীন হৈছে পৃথিৱীৰ ভিতৰতে প্ৰথম নেক্সট কুৱেশ্যন নেম দ্য ফাৰ্ষ্ট ফিল্ম ৱেৰ দ্য ভূপেন হাজৰিকাৰ সিং এজ এ প্লেবেক ছিংগাৰ অৰ্থাৎ ভূপেন হাজৰিকাই কোনখন চলচ্চিত্ৰত প্ৰথমে প্লেবেক ছিংগাৰ হিচাপে গান গাইছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইন্দ্ৰমালতী নেক্সট কুৱেশ্যন ৱেন ৱাজ দ্য জোনাকী মেগাজিন পাব্লিছ অৰ্থাৎ জোনাকী আলোচনী কেতিয়া প্ৰথম প্ৰকাশ পাইছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1889 আৰু এই জোনাকী আলোচনীৰ প্ৰথম সম্পাদক আছিলে চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট কুৱেশ্যন হু ৱাজ ন'ন এজ প্ৰেম আৰু ৰদালিৰ কবি অৰ্থাৎ প্ৰেম আৰু ৰদালিৰ কবি কাক আখ্যা দিয়া হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হীৰেণ ভট্টাচাৰ্য